Hey student, welcome to my Start with Topper channel. আজি লৈ আহিছোঁ Class 10 English A Letter to God Chapter 2 Common Question for SSLC 2025. গতিকে আৰম্ভ কৰোঁ আহক. Let's get started. গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা. কুৱেশ্যনটো কি আছে যে why did Lanso go out during the rain? মানে লেন্সই বৰষুণৰ সময়ছোৱাত বাহিৰলৈ কিয় গৈছিল? আনসাৰটো চোৱা. ডিউৰিং দ্য ৰেইন মানে বৰষুণৰ সময়ছোৱাত লেন্সো ৱেণ্ট আউট, লেন্সো বাহিৰলৈ গৈছিল ফৰ নো আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি. মানে লেন্সই বৰষুণৰ সময়ছোৱাত বৰষুণৰ যিটো আনন্দ সেই আনন্দটো তেওঁৰ শৰীৰত অনুভৱ কৰাৰ কাৰণে তেওঁ বাহিৰলৈ গৈছিল. ওকে, নেক্সট কুৱেশ্যনটো চোৱা. হোৱাট হেপেন টু লেন্সছ ফিল্ড আফটাৰ দ্য হেলষ্টৰ্ম? ইয়াৰ অৰ্থ হৈছে লেন্সৰ যি খেতি আছিল সেইটো কি হৈছিল? শিলাবৃষ্টিৰ পাছত লেন্সৰ খেতিটো কি হৈছিল? আনসাৰটো হ'ব আফটাৰ দ্য হেলষ্টৰ্ম. শিলাবৃষ্টিৰ পাছত, আফটাৰ দ্য হেলষ্টৰ্ম মানে শিলাবৃষ্টিৰ পাছত লেন্সছ ফিল্ড ৱেৰ টোটেলি ডেষ্ট্ৰয়ড মানে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল. বুজিলা? তাৰপিছত চোৱা. হিজ ফিল্ড বিকেম হোৱাইট এজ ইফ কভাৰ্ড উইথ চ'ল এণ্ড নট এ ছিংগল লিভ অন দ্য ট্ৰিজ. কি কৈছে যে তাৰ যি খেতি আছিল সেইটো বগা হৈ গৈছিল, যেন এনেকুৱা লাগিছিল যে নিমখেৰে সেইটো খেতি যিটো আছিল সেই খেতি নিমখেৰে ঢাকি পেলাইছে. ওকে, তাৰপাছত কি আছে চোৱা. অলছ' দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লাণ্টছ. আৰু যি মাকৈ খেতিৰ যি ফুল আছিল সেই ফুলবোৰৰ গছৰ পৰা আঁতৰি গৈছিল. ওকে, বুজিলা? নেক্সট 3 নম্বৰ কুৱেশ্যনটো চোৱা. হোৱাট ডিড দ্য লেন্সছ চে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ? ইয়াৰ অৰ্থ হৈছে লেন্সই কিয় যি বৰষুণ আছিল সেই বৰষুণবোৰক নতুন মুদ্ৰা বুলি কিয় গৈছিল? ওকে, আনসাৰটো চোৱা. লেন্সৰ ক্ৰপছ ৱেৰ ৰেডি ফৰ হাৰ্ভেষ্ট মানে লেন্সৰ যি খেতি আছিল মাকৈ খেতি যিটো আছিল সেইটো শস্যৰ বাবে ৰেডি হৈ আছিল, সাজু হৈছিল. বুজিলা? সাজু হৈছিল. গতিকে ফৰ গেটিং এ বেটাৰ হাৰ্ভেষ্ট এটা ভাল শস্যৰ বাবে দ্য অনলি থিং আৰ নিডেড ৱাজ এ ডাউনপোৰ অৰ এটলিষ্ট আ শ্বাৱাৰ. মানে লেন্সৰ যি খেতিডৰা আছিল সেই খেতিৰ একমাত্ৰ বস্তু লাগিছিল সেইটো হ'ল বৰষুণ. ওকে, সেই বৰষুণ লাগিছিল. ওকে, গতিকে সেই বৰষুণ পৰিছিল আৰু লেন্সই কৈছিল যে সেই ৰেইনড্ৰপছ ফৰ নিউ কইনছ. দেয়াৰফৰ লেন্সো কম্পেয়াৰ ৰেইনড্ৰপছ উইথ নিউ কইনছ. বুজিলা? ওকে, নেক্সট 4 নম্বৰ কুৱেশ্যন. হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্সো? লেন্সই কিয় পোষ্টমাষ্টাৰক পইচা পঠিয়াইছিল? বুজিলা? ইয়াত হোৱাট আছে, ইয়াত হোৱাই হ'ব. ওকে, এইটো মিষ্টেক হৈছে, ইয়াত হোৱাট হ'ব, হোৱাই হ'ব. হোৱাটৰ সলনি ইয়াত হোৱাই হ'ব. ওকে, তো আনসাৰটো চোৱা. দ্য পোষ্টমাষ্টাৰ ডিড নট ৱান্ট টু চেক লেন্সছ আনঅভাৰিং ফেথ ইন গড. আনসাৰটো কি হ'ল যে পোষ্টমাষ্টাৰ বিচৰা নাছিল লেন্সৰ যি আনঅভাৰিং ফেথ মানে কি এইটো যিটো অসম্ভৱ বিশ্বাস, আনঅভাৰিং মানে কল্পনা কৰিব নোৱাৰা বিশ্বাস. বুজিলা? যে লেন্সৰ যি কল্পনা কৰিব নোৱাৰা ভগৱানৰ ওপৰত যিটো বিশ্বাস আছিল সেই বিশ্বাসটো নাভাঙাৰ কাৰণে পোষ্টমাষ্টাৰে তেওঁক মানি পঠিয়াইছিল, পইচা পঠিয়াইছিল. বুজিলা? দেট ইজ ৱাই হি চেণ্ট দ্য মানি অফ দ্য 70 পেজেছ টু লেন্সো. আৰু মানি কিমান পঠাইছিল? 70 পেজেছ পঠাইছিল. ওকে, নেক্সট 5 নম্বৰ কুৱেশ্যনটো চোৱা. হোৱাই ৱাজ লেন্সো এংগ্ৰি আফটাৰ দ্য অপেনিং দ্য এনভেলপ? লেন্সই যেতিয়া ইনভেলপটো অপেনিং কৰিছিল তেতিয়া কিয় তেওঁ খং উঠিছিল তেওঁৰ? আনসাৰটো হ'ব লেন্সো হেড ফাৰ্ম বিলিভ ইন গড আফটাৰ অপেনিং দ্য ইনভেলপ. লেন্সৰ কি আছিল যে ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস আছিল আৰু যেতিয়া তেওঁ আফটাৰ অপেনিং দ্য ইনভেলপ যেতিয়া ইনভেলপটো অপেন কৰিছিল তেতিয়া লেন্সো বিকেম এংগ্ৰি বিকজ
he received only 70 pesos instead of 100 pesos which he had demand from God. কাৰণ তেওঁ 70 pesos পাইছিল, মানে 70 টকা পাইছিল। 100 টকাৰ সলনি 70 টকা পাইছিল। তেওঁ ভগৱানৰ পৰা 100 টকা বিচাৰিছিল, কিন্তু তেওঁ 70 টকা পাইছিল। সেইকাৰণে তেওঁ খং হৈছিল, অৰ্থাৎ এংগ্ৰি হৈছিল। অ'কে, আজিৰ ক্লাছ এইখিনি আছিল। গোটেই নেক্সট আৰু কিবা কিবি যদি লাগে কমেণ্ট কৰিব। অ'কে, থেংক ইউ। অ'কে, বুজিলা? থেংক ইউ।